ওয়েলকাম টু দুৰ্লভ টেক এডুকেশ্যনেল নলেজ। আজি আমি ইয়াত লৈ আহিছোঁ চন্দ্ৰযান মিছনটোৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। আপোনালোকে এই প্ৰশ্নকেইটা কম্পিটিটিভ এক্সামত আহিব একেবাৰে ডাঠি লওক। সো ষ্টাৰ্ট কৰোঁ আহক আমাৰ আজিৰ ভিডিঅ'টি। চন্দ্ৰযান মিছন 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল, মানে কি কোন তাৰিখে লঞ্চ কৰা হৈছিল? ইয়াৰ অপশ্যন এ দিয়া আছে 15 জুলাই, অপশ্যন বি 20 জুলাই, অপশ্যন চি 22 জুলাই, অপশ্যন ডি 24 জুলাই। ইয়াৰ শুদ্ধ আনসাৰ হৈছে 22 জুলাই 2019 চনত। তো দ্বিতীয় কুৱেশ্যনটোলৈ আহিছোঁ। দ্বিতীয় কুৱেশ্যনটো দিয়া আছে চন্দ্ৰযান মিছন 2 কোনটো সংস্থাই উৎক্ষেপণ কৰিছে, মানে কি কোনটো সংস্থাই লঞ্চ কৰিছে? অপশ্যন এ নাছা, অপশ্যন বি DRDO, অপশ্যন চি ইছৰো, অপশ্যন ডি নান। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি ইছৰো। ইছৰোৰ ফুল মিনিং কি? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে চন্দ্ৰযান মিছন 2ৰ লেণ্ডাৰৰ নাম কি? লেণ্ডাৰ হৈছে চন্দ্ৰযান মিছন 2ৰ এটা অংশ। চন্দ্ৰযান মিছন 2ৰ 3টা অংশ আছে, সেই 3টা অংশৰ ভিতৰত এটা হৈছে লেণ্ডাৰ। সেই লেণ্ডাৰটোৰ নাম কি? অপশ্যন এ দিয়া আছে প্ৰজ্ঞান, অপশ্যন বি বিক্ৰম, অপশ্যন চি ভাৰত, অপশ্যন ডি নান। ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন বি বিক্ৰম। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চন্দ্ৰযান মিছন 2ৰ প্ৰজেক্টৰ ডাইৰেক্টৰ কোন? প্ৰজেক্ট ডাইৰেক্টৰ কোন? শুদ্ধ অপশ্যন হৈছে অপশ্যন এ এম বনিয়া, অপশ্যন বি ঋতু কৰিধন, অপশ্যন চি ডক্টৰ গীতা জৈন, অপশ্যন ডি এ অৰ বি। তাৰমানে কি ইয়াৰ শুদ্ধ আনসাৰ হৈছে এম বনিয়া আৰু ঋতু কৰিধন। ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ ডি। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে চন্দ্ৰযান মিছন 2ৰ ওজন কিমান? অপশ্যন এ 2 টন, অপশ্যন বি 4 টন, অপশ্যন চি 4.8 টন, অপশ্যন ডি 3.8 টন। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি 3.8 টন। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। বৰ্তমান ইছৰোৰ অধ্যক্ষ কোন? বৰ্তমান ইছৰোৰ অধ্যক্ষ কোন? প্ৰথমটো দি আছে অপশ্যন এ জি সতীশ ৰেড্ডি, বি কে শিৱান, অপশ্যন চি ৰাধাকৃষ্ণন, অপশ্যন ডি নান। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কে শিৱান। কে শিৱান হৈছে ইছৰোৰ অধ্যক্ষ। আপোনালোকক এতিয়া ক'লোঁ মই বৰ্তমানৰ অধ্যক্ষ কে শিৱান। আৰু ইছৰোৰ ফুল মিনিং কি? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চন্দ্ৰযান মিছন 2 ক'ৰ পৰা প্ৰক্ষেপিত কৰা হৈছে, মানে ক'ৰ পৰা লঞ্চ কৰা হৈছে? অপশ্যন এ সতীশ ধাৱান মহাকাশ কেন্দ্ৰ, অপশ্যন বি আব্দুল কালাম দ্বীপ, অপশ্যন চি মহাকাশ উপয়োগ কেন্দ্ৰ, অপশ্যন ডি নান। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ সতীশ ধাৱান মহাকাশ কেন্দ্ৰ। এইটো ক'ত আছে? শ্ৰীহৰিকোটাত আছে। এই কেন্দ্ৰটো ক'ত আছে? শ্ৰীহৰিকোটাত। আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান মিছন 2 উৎক্ষেপণ কৰা হৈছে? অপশ্যন এ PSLV C2, অপশ্যন বি GSLV Mark 3, অপশ্যন চি GSLV M13, অপশ্যন ডি PSLV C11। ইয়াৰ শুদ্ধ আনসাৰ আছে অপশ্যন নম্বৰ বি GSLV Mark 3। আৰু চন্দ্ৰযান মিছন 2, চন্দ্ৰযান মিছন প্ৰথমটো ভাৰতৰ প্ৰথমটো মিছন আছিল চন্দ্ৰযান মিছন, প্ৰথমটো চন্দ্ৰযান মিছন কোনখন ৰকেটেদি লঞ্চ কৰা হৈছিল? অপশ্যন নম্বৰ ডিত দিয়া থকা PSLV C11 এদি। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে চন্দ্ৰযান মিছন 2ৰ কিমান অংশ আছে, কিমানটা অংশ আছে? আমি আগতে কৈ আহিছোঁ ইয়াৰ অপশ্যন এ 5, অপশ্যন বি 3, অপশ্যন চি 2, অপশ্যন ডি 4। ইয়াৰ শুদ্ধ অপশ্যন বি। সেই 4টা অংশ কি কি? আৰবিটৰ, লেণ্ডৰ এণ্ড ৰ'ভাৰ। এই 3টা হৈছে মিছন 2ৰ অংশ। চন্দ্ৰযান মিছন 2ৰ অংশ। কুৱেশ্যনটোলৈ আহিছোঁ। GSLV Mark 3 ৰকেটৰ ওজন কিমান? যিটো ৰকেটেৰে আমাৰ চন্দ্ৰযান মিছন 2 উৎক্ষেপণ কৰা হৈছে, সেই ৰকেটৰ ওজন কিমান কৰিছে? অপশ্যন এ 100 টন, অপশ্যন বি 350 টন, অপশ্যন চি 640 টন, অপশ্যন ডি 1000 টন। শুদ্ধ আনসাৰ হৈছে অপশ্যন চি 640 টন।